এতিয়াৰ পৰা আৰু দেখিবলৈ নাপাব ৰঙা ৰঙৰ ঘৰুৱা চিলিণ্ডাৰ। পাকঘৰৰ পৰা নোহোৱা হ'ব গৃহিণীৰ মৰমৰ ৰঙা চিলিণ্ডাৰ। ৰান্ধনীঘৰত প্ৰৱেশ ঘটিব প্লাষ্টিকৰ চিলিণ্ডাৰৰ। 2026 বৰ্ষতে আমাৰ মাজৰ পৰা বিদায় ল'ব ৰঙা চিলিণ্ডাৰে। সমগ্ৰ দেশতে এতিয়াৰ পৰা চলিব প্লাষ্টিকৰ চিলিণ্ডাৰ। ৰঙা LPG চিলিণ্ডাৰৰ বিদায় সমাগত। বিগত কেইবা দশক ধৰি দেশৰ নাগৰিকৰ ৰান্ধনীঘৰৰ শোভাবৰ্ধন কৰি থকা ৰঙা ৰঙৰ গেছ চিলিণ্ডাৰৰ বিদায় এতিয়া সমাগত। সহজে মামৰে ধৰা আৰু গেছ লিক হৈ বিস্ফোৰণ ঘটাৰ পৰিপ্ৰেক্ষিততে চৰকাৰে হাই ডেন্সিটি পিলিথিন চমুকৈ HDP নামৰ প্লাষ্টিকেৰে নিৰ্মাণ কৰা পাতল আৰু অধিক সুৰক্ষিত গেছ চিলিণ্ডাৰ গ্ৰাহকক দিয়াৰ বাবে ব্যৱস্থা হাতত লৈছে। ইতিমধ্যে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে গোৱাত ভাৰত পেট্ৰলিয়ামে প্ৰস্তুত কৰা এই চিলিণ্ডাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছে। ভাৰত পেট্ৰলিয়ামে প্ৰস্তুত কৰা এই চিলিণ্ডাৰৰ ওজন ৰন্ধন গেছসহ 15.9 কিলোগ্ৰাম হ'ব। বৰ্তমান ব্যৱহাৰ হৈ থকা লৌৰে নিৰ্মিত ৰঙা বৰণৰ LPG চিলিণ্ডাৰৰ ওজন 14.2 কিলোগ্ৰাম, গেছসহ প্ৰায় 33 কিলোগ্ৰাম। কিন্তু তাৰ পৰিৱৰ্তে প্লাষ্টিকৰ পাতল চিলিণ্ডাৰসমূহ মামৰযুক্ত হোৱাৰ লগতে ই ব্যৱহাৰতো সুবিধাজনক হ'ব। নীলা আৰু হালধীয়া ৰঙত উপলব্ধ হ'ব এই নতুন চিলিণ্ডাৰ, যাৰ ভিতৰত কিমান গেছ আছে সেয়াও গ্ৰাহকে চাব পৰাকৈ সুবিধা আছে। দেশৰ ৰান্ধনীঘৰত প্ৰৱেশৰ বাবে সাজু এতিয়া প্লাষ্টিকৰ গেছ চিলিণ্ডাৰ। ৰঙা LPG চিলিণ্ডাৰৰ বিদায় এতিয়া সমাগত। ইতিমধ্যেই কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে গোৱাত ভাৰত পেট্ৰলিয়ামে প্ৰস্তুত কৰা এই চিলিণ্ডাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছে। আৰু ভাৰত পেট্ৰলিয়ামে প্ৰস্তুত কৰা এই চিলিণ্ডাৰৰ ওজন ৰন্ধন গেছসহ 15.9 কিলোগ্ৰাম হ'ব। বৰ্তমান ব্যৱহাৰ হৈ থকা লৌৰে নিৰ্মিত ৰঙা বৰণৰ LPG চিলিণ্ডাৰৰ ওজন 14.2 কিলোগ্ৰাম, গেছসহ প্ৰায় 33 কিলোগ্ৰাম। প্লাষ্টিকৰ পাতল চিলিণ্ডাৰসমূহ মামৰযুক্ত হোৱাৰ লগতে ই ব্যৱহাৰতো অতি সুবিধাজনক হ'ব বুলি উল্লেখ কৰে। নীলা আৰু হালধীয়া ৰঙত উপলব্ধ হ'ব এই নতুন চিলিণ্ডাৰ, যি চিলিণ্ডাৰৰ ভিতৰত কিমান গেছ আছে সেয়াও গ্ৰাহকে অতি সহজে চাব পৰাকৈ সুবিধা কৰি দিছে। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरीज जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।